এতিয়া কপৌ ফুলৰ ৰহস্যটো আমি কাইলৈ ফাদিল কৰিম বুলি ভাবিছোঁ হয়নে মুন্না? আমাৰ বিনুদে ব্ৰইলাৰ লৈ আহিছে, ব্ৰইলাৰ চিকেন। ক'ৰ পৰা আনিছে? কি খাবা আজি? হাঁহ খাবা নেকি? কোমোৰা কৈ দিয়া। গুড মৰ্ণিং সকলোকে। আজি উৰুকাৰ দিনালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ছেকেণ্ড ডে ভ্লগ ভোগালী বিহু প্ৰিপেৰেশ্যনৰ আজি 2 নম্বৰ দিন, কিন্তু আজি ৰাতি আমাৰ খানাও হ'ব। তো গুড মৰ্ণিং। মই অলপ আগত উঠিছোঁ, ৰাজা কেতিয়াবাই উঠি পেলাই ৰাজাই ইমান কাম কৰা মানুহ, ভ্লগ বনাম বুলি জানি পেলাই আহি পেলাই ৰাজাই গাঁত খান্দি আছে। আৰু মুন্নাই ৰাতিপুৱাৰ পৰা এইবিলাকেই কৰি আছে, শিলগুটি দলিওৱা। ই কপৌ ফুল বিচাৰি গৈছিলে ৰাতিপুৱাই কপৌ ফুল বিচাৰি গৈছিলে। কপৌ ফুলৰ ৰহস্যটো আমি কাইলৈ ফাদিল কৰিম বুলি ভাবিছোঁ হয়নে মুন্না? না তোক কালিৰ পৰা কপৌ ফুল কৈ আছোঁ, কিয় বা কপৌ ফুল? কাৰণ আজি এইটো ভোগালী বিহুততো কপৌ ফুল নুফুলে হয়নে নাই? বহাগ বিহুতে কপৌ ফুল ফুলে। তো এতিয়া আমাৰ এইটো ঘৰটো কালি আমি বনোৱা হৈ গ'ল। আৰু কালি যে মই আপোনালোকক কৈছিলোঁ মোৰ কি হৈছিলে, ইমানখিনি বলিদান দিছিলোঁ কালি। ঘৰটো বনোৱা হৈ গ'ল। এতিয়া গজেন্দা আহি গ'ল আজি ৰাতিপুৱা, আহি পেলাই মোক এই দম দিছে। দম দি পেলাই কৈছে যে কি মই জাবান দিছোঁ, সোনকালে আহি গৈছোঁ, তই উঠাই নাই বুলি। আৰু ইফালে গজেনকাই এইটো খান্দি দিলে জালিগাঁত, এইটোতে আজি জুই জ্বলোৱা হ'ব। আৰু এতিয়া খোৱা ঘৰটো আমি এইফালে দিম বুলি ভাবিছিলোঁ, কিন্তু ইয়াত পকা থাকিলে চৌকা জ্বলাবলৈ দিগদাৰ হ'ব। সেইকাৰণে এতিয়া জেগাটো চেঞ্জ কৰি পেলাই আমি এইখিনি জেগাত দিম। আমাৰ বিনুদে ব্ৰইলাৰ লৈ আহিছে, ব্ৰইলাৰ চিকেন। ক'ৰ পৰা আনিছে? চিকেন? কটীয়াগাঁৱৰ পৰা লৈ আহিছে। কেইটা আনিলে? দুটা। কিমান কেজি? 5 কেজি 200। 5 কেজি 200 দবাব পাৰিবি? আমাৰ বনি আছে বিহুৰ পিঠা। এইটো আচলতে মই বহুত ভাল পোৱা পিঠাটো, ইয়াতে এতিয়াহে বনিছে, কালিৰ পৰা বনা নাই। আৰু আজি যিহেতু আমাৰ ম'মৰ দোকান নাই, এতিয়া ম'মৰ কাৰিকৰে এতিয়া বনাই আছে পিঠা। আৰু চবচে আচৰিত কথা যে আমাৰ যোৱাকালি ভ্লগত ওলোৱা মানুহকেইটা আটাইকেইটাৰে ছেইম ড্ৰেছ আছে। আপোনালোকে নাভাবিব যে একেদিনাই কৰিছোঁ বুলি। মাইনাও গা ধোৱা নাই কালি, সেইকাৰণে তাই এইটো ড্ৰেছ। মই ধুইছোঁ, কিন্তু মই গা ধোৱাৰ পিছতহে ভ্লগ বনাইছিলোঁ, সেইকাৰণে মোৰ ড্ৰেছটো একে আছে। যা জল্দি আহগে, যা নহ'লে মাংস খাবলৈ নাপাবি। বাইক লৈ পেলাই সন্ধিয়া কোন যাব? সোনকালে কিয় আপুনি আহিব সোনকালে? আপুনি আহি যাব, কাইলৈ থৈ আহিম আপোনাক গাড়ীলৈ থৈ আহিবতো। গজেনকায়ে কৈছে যে আহিব বুলি, আমি চাই লওঁ। ইয়াত সাক্ষী আছে, গজেনকাই বোলে সন্ধিয়া আহিব, আমি চাই লওঁ। যদি আহে থৈ আহিম কাইলৈ। ঠিক আছে। তো এইটো আমাৰ খোৱা ঘৰ বনি আছে। আৰু মাইনাই ইমান কাম কৰা নাছিল যে আজি অকণমান কাম কৰি ভ্লগত দেখাইছে। আৰু নহ'লে তাই মানে এনেই নাম কামাই আছিল ন কালিৰ পৰা, সেইকাৰণে। আৰু এইফালে ৰাজাহঁতে এইবিলাক চাফা কৰি আছে, এইটো জেগাটো মেইন জেগাটো। তো আপোনালোকক এবাৰ গোটেই বস্তুটো দেখাই দিছোঁ। আমাৰ ইয়াতে হ'ব আমাৰ আজি খানাটো। আৰু অলপ সময়ৰ পিছত আমাৰ মাংসৰ আয়োজনটো দেখাম। মাংসটো এতিয়ালৈকে আনিব গৈ আছে, দেউতা স্কুল গৈছে, আজি স্কুলৰ কিবা কাম আছে বোলে। তো দেউতা স্কুলৰ পৰা আহাৰতে বজাৰ অলপ কৰি আনিব। ৰাজাই আজি এইটো এটা ঘটিছে, সেইখন ভাঙিলে ৰাজাই। মুন্না ক'ত? মুন্নাই ব্ৰেক লৈছে বোলে, ঘৰ গৈছে। তো আমাৰ এইটো জেগাতে হ'ব আমাৰ আজি এই খানা। আমাৰ খানা খাবলৈ অলৰেডি আহিলে, এইটো পকেটত হাত চাত ভৰাই আহিছে খানা খাবলৈ। ঠাণ্ডা লাগিছে মই কোন নহয় দাদা, মোক চুমু এটা খাই দে, টাটা দি দে। আমাৰ টিকলা ওপৰত উঠি পেলাই ঘূৰি আছে। সন্মুখত এণ্ট্ৰি মাৰিছে গুৱাহাটীৰ পৰা নিমন্ত্ৰিত অতিথি জ্যোতিস্মিতা শইকীয়া। তাই মোক 2 দিন আগৰ পৰা মেছেজ কৰি আছে যে তুমি অহা নাই। আৰু মই যেতিয়া আহি পাই গ'লো, তাই নিজে মানুহ নাই। ইমান দিন সোনকালে আহি কি কৰিলি তই? ঘোঁৰা ঘাঁহ নহয়, কুকুৰৰ ঘাঁহ কাটিছে। এতিয়া আহিছে আজি, তাই কালি নাই, মামাকৰ ঘৰ গৈ সোমাই আছিলগৈ। তই নাথাকোতে কিমান কি হৈ গ'ল চা।
সেইকাৰণে কালি ভ্লগত এই নাই প্লেন নহয় তাই কৰিব লাগে বুলি পলাই দিলে নহয় তাই মাঘৰ বিহু পৰম্পৰা নিভাই থৈ গৈছে সেইকাৰণে দুখ লাগিছে বোলে পলাই দিলে আৰু কিবা মই কাজিয়া কাজিয়া যাব বাৰু একো নাই সেয়া পৰা দি দিলে হ'ল আজি বেছিভাগ কাম তাই কৰিব লাগিব এনেও প্ৰ' মানুহ আমাৰ ছাল ৰেডি কৰি দিলে অজেংকাই কেনেকুৱা লাগিছে বিহু বিহু লাগিছে নাই বিহু লাগিছে হা কি খাই আছে চাহ খাই আছো চাহ খাই আছে কজেনকাই আমাৰ এখন চালিখন ৰেডি কৰি দিলে ইয়াতে আমাৰ খানা বনিব কি আনিছা চব্জি মাংস ক'ত এতিয়া আমাৰ আহিছে কি খাব আজি হাঁহ খাব নেকি আর কোমোরা হাঁহে কোমোৰাই হয়। এই মজা আহক আহক সেয়া সেইফালে নিছে আমাৰ হাঁহে কোমোৰাই তাৰপিছত আমাৰ এয়া চুমুদাই ব্ৰইলাৰ কাটি আছে এইফালে চুমুদা এবাৰ হাই কৰি দিয়া এয়া মাইনাহঁত আহিলে ক'লে গৈছিলি আমি বক্স ফিটিং কৰি আহিলো বক্স ফিটিং নহয় ফিক্স বক্স ফিট কৰি আহি গলো কিমান কিমান ডাঙৰ বক্স বক্স ইমান ডাঙৰ ডাঙৰ হ'ব আৰু দুটা দুটা দাম চাম মিলালি দাম দাম মিলালো মজা মুন্নাও গৈছিলা হয় মই গৈছিলো ফিক্স হ'ল মিলি আহিছে মজা ফিক্স হ'ল মজা মজা চবে দাম আজি পাৰ্টি হ'ব মানে আজি কাৰা হ'ব আৰু দিয়া হাই ফাই চা আইতাই বৰপিঠা বনাই আছে দিয়া মোক এটা দিয়া খাই যাওঁ তুমি এটা খাইছিলা নহয় এতিয়া বনাই একো নহয় দিয়া এয়া চুমুদাই মাংস হেৰি কৰিছে চুমুদাই কি বনাইছা এইটো আফগানী চিকেন এইটো আমি পুৰিম কালি যে কৈছিলা কালি যে কৈছিলো যে ব্লগত আপোনালোকে শুনিছিলে আফগানী চিকেনৰ কথা স্মোক ফ্লেভাৰটো পাব অ'কে এইটো হ'ব চিকেন ড্ৰাই ফ্ৰাই এইটো চিকেন ড্ৰাই ফ্ৰাই দেখিছে আপোনালোকে তাৰ কাৰণে চিকেনটো মেৰিনেট কৰি আছোঁ তো এইটোৱে তাৰপিছত এইখিনি মাটন আজিৰ কাৰণে মাটনখিনি ইয়াত আছে এতিয়া আৰু মাটন আহিব আছে এইখিনি মাটন আৰু এই ডাঙৰ খুৰাই মাটন আৰু আনিব তো মনটো এতিয়া আৰু ভাল লাগিছে সেয়া আমাৰ দুটা বক্স আহি গ'ল এনেই আমি সৰু বক্স এটা প্লেনিং কৰা আছিল খালি চাউণ্ড ভাল নহয় কাৰণে এয়া বক্স আহি গ'ল মুদা কাৰেণ্টৰ কাম কৰিছোঁ ৰ'বা চুমুদা বক্স চক্স আহি গ'ল কেনেকুৱা লাগিছে বঢ়িয়া এতিয়া খালি এটা কানেকশ্যন নিদিলে বক্সৰ ভেলু নাই ন কানেকশ্যনটো মেইন কানেকশ্যন মেইন আৰু হেৰিয়া গজেনকাই এতিয়া বেলেগ লুক এটা লৈ আহিছে গজেনকাই লুকটো দেখা নতুন লুক গজেনকাই একদম পুৰা নতুন লোক এইটো গজেনকাই বিয়া পাতিব পৰা লুক লৈ আৰু এতিয়া আমাৰ লাইটৰ কানেকশ্যন ছাকচেছফুলি হৈ গ'ল বহুত যুঁজিব লগা হ'ল কাৰণ লাইটৰ কানেকশ্যনটো আমাৰ একদম সেইফালে ঘৰৰ ভিতৰৰ পৰা আনিব লগা হৈছে তো এইটো লাইটৰ কানেকশ্যন কৰাটো বহুত ডাঙৰ ছাকচেছফুল কাৰণ লাইট জ্বলিলে ইয়াত পোহৰ হ'ব আৰু লগতে আমাৰ এইকেইটা ইমান পইচা দি পেলাই যে আনিছে মইনাহঁতে এইটো তেতিয়াহে চলিব হয় নাই ৰাজা কেনে ছাকচেছ নে ছাকচেছ গান এতিয়া শুনিম এটা আমাক গান বজাব ৰাজাই আমি ইয়াতো এটা দিলোঁ আৰু এটা এইফালে আমি খোৱা ঘৰত এটা লাইট দি দিছোঁ তো হৈ গৈছে আমাৰ চব কানেকশ্যন বক্সৰ এটা কানেকশ্যন কম আছিলে সেইটো কানেকশ্যনো আমি কৰি দিলোঁ দুইটা বক্সৰ এটা কানেকশ্যন হৈ গ'ল তো ইয়াত আমাৰ গাত ৰেডি হৈ গৈছে আমাৰ মাইনাই গা ধোৱা নাই ৱালত পানী ঢালি আহিছে চুলিটো অকল তিতাই দিছে আৰু ৱালত পানী ঢালি আহিছে আৰু বাকী আমি যদি চাওঁ আমাৰ ইয়াৰ ভিতৰত ৰেডি হৈছে ইয়াতে আমি সৰুকৈ আৰু এটা চৌকা ইয়াত আমি সৰুকৈ আৰু এটা চৌকাৰ ব্যৱস্থা কৰিছোঁ ইয়াতো থাকিব এটা চৌকা মানে ইয়াত আমি মাংস চাংস পোৰাখিনি আমি ইয়াত কৰিম বুলি ভাবিছোঁ আৰু তো আমাৰ ইয়াত এতিয়া চিকেন ফ্ৰাই চলি আছে ইয়াতে কৰি থোৱা হৈছে এইটো পিছত ভবা হ'ব এইটো কি আইটেম হ'ব আপোনালোকে দেখিব এইটো আপোনাৰ বাঁহ এটা আছে হয়নে এইটো বাঁহ খাওঁনে নাখাবি তো এয়া আমাৰ ৰাজা এতিয়াৰ পৰা খোৱাৰ উপহাৰ এইবিলাক নাপায় এনেকৈ খাব আমাদের নিয়ম তো পুৰা ধোঁৱা উৰাই উৰাই চুমুদা আকৌ কিবা নতুন এটা বনাই আছে এইবাৰ কি চুমুদা এইটো পেন ফ্ৰাই ম'ম' আমাৰ ম'ম' হাবৰ চতিয়া ম'ম' হাব স্পেচিয়েল পেন ফ্ৰাই ম'ম'ত আমাৰ ষ্টাৰ্টাৰ থাকিব এই পেন ফ্ৰাই ম'ম'টো বনাই দিলোঁ এতিয়া তোমালোকে চবেই মিলি খোৱাই দিবা চব হৈ যাব আহিব সকলো আহিব সকলো আৰু সকলো কাৰণে ঘৰলৈ আহিলে কৈছে যে তাকে যাম এয়া আমাৰ জালিকাত এতিয়া জ্বলোৱা আৰম্ভ হৈছে অলপ আন্ধাৰ আছে কিন্তু উপায় নাই মুন্না কিহত আছে চাউণ্ড ডিপাৰ্টমেণ্টত মুন্না এবাৰ চাউণ্ড ডিপাৰ্টমেণ্টত আছে কি গান লগাম বুলি প্লেন কৰিছ দিল্লী আছে বহাগী আছে আৰু আৰু চাউণ্ডটো কমাই দে তোৰ চাউণ্ড নাহিব নহ'লে আৰু চাই লওঁ মুন্না চাউণ্ড ডিপাৰ্টমেণ্টত আছে কাম চাম কৰি মেলি এতিয়া নাচ ডিপাৰ্টমেণ্টত কমা ৰাজা নাচ ডিপাৰ্টমেণ্টত
মাইনা খলা ডিপাৰ্টমেণ্টত আছে। বুলখুৰা আহি বহিলে খাবৰ কাৰণে, ডাইৰেক্ট আহি গৈছে খাবৰ কাৰণে, বহি আছে। এতিয়াই চৌকাই ইফালে জ্বলা নাই আৰু বিনুৰ পকেটৰ ভিতৰত হাত সোমাই বহি আছে। তোৰ কাম নাই? তবে কামেই নাই। হা তবে কাম নাই? হা নাচিব লাগিব আজি, নাচিবি নাই? বিনু নাচিবি ন? অঁ ইয়াত কৈ দিছে কিন্তু নাচিম বুলি। অঁ ইয়াত জুই ধৰিব। তো ইফালে খানাৰ বস্তু যোগাৰ হৈ গৈছে। সেইফালে খুৰীয়ে জ্বলাবৰ কাৰণে ইয়াত বস্তু লৈ আহি আছে। সেইফালে খানাৰ বস্তুখিনি আনি পেলাই বনাবৰ কাৰণে ইয়াত গোটাই ৰখা হৈছে চব। এয়া খুৰী আহি উপস্থিত হৈছেহি। আজি খালি পনীৰ খোৱা মানুহ এয়া। আজি শনিবাৰে পনীৰ খোৱা। ইমান দুখৰ দিন গৈছে, 31 ডিচেম্বৰো আৰু আজি কি উৰুকাও শনিবাৰ। কিমান দুখ। পনীৰ পালেং মালা নাই? এই খুৰীয়ে পালেং পনীৰ খাব বোলে, পালক পনীৰ। উঠি গ'ল, জুই উঠি গ'ল। আমাৰ জালিকাটাৰ জুই উঠি গ'ল। বাকী গান বাজি আছে। চুমুদাই আকৌ এটা এতিয়া কানেকশ্যন দি আছে। কি হ'ব চুমুদা, কিহৰ কানেকশ্যন এইটো? এইটো লাইট আৰু এটা লাগে। অকণমান আন্ধাৰ হৈছে, সোমাইছোঁ ক'ৰবাত। সেইকাৰণে আমি আৰু এটা লাইট, মানে লাইটটো আমাৰ অলপ আন্ধাৰটো, এইফালে লাইট ঠিকে আছে, ইটো চাইডে মানুহ বহা চাইডে অকণমান লাইটটো কম পাইছোঁ। সেইকাৰণে আৰু এটা লাইট আমি ব্যৱস্থা কৰি দিওঁ। তোমাৰ কি কৰিছা? মই বস্তু কঢ়িয়াই আছো ঘৰৰ পৰা ৰ'বা, ভাড়াঘৰ খোৱা জেগালে। এয়া আমাৰ পাকঘৰ এইটো নেকি? চৌকা বনালো, কেৰাহী বহাই থৈছো বৰ্তমান। প্ৰতি বছৰে বৰমাই বনাই বাৰু, বহুত টেষ্টি বনাই। এয়া খানা বনি আছে। এতিয়া কি বনিছে? এয়া লেবৰা ভাজিটো বনাই দিছো। এয়া লেবৰা ভাজি, মিক্স চব্জিটো বনি আছে। এইটো এটা পাৰ্টি জুই সেকি আছে। সৰু নিমকি হ'ল? সৰুৱে পুৰা নিমকি দুইফালে ভৰাই আহিছে। হা বনাই আহিছে নে ভৰাই আহিছ? দুইটা। মাইনা কোৱা ল'ৰা ফটো চাই আছ? সেইফালে প্ৰীতম আহিলা। প্ৰীতম হেপী বিহু। কি খবৰ? ভালে। হা প্ৰীতমো গুৱাহাটীৰ পৰা আহিছে বিহু খাবলৈ। খাই বোলে কান্দিলা বোলে স্কুলত? হা ঘৰিয়ালৰ চকু পানী? নহয় পাই। হা ৰাজাই কান্দিছিল নে নাই বাৰু? তহঁতে কাটিছিল নাই ক? নাই কনা, ৰাজাই বোলে ভালে পাইছে। নাই কৰা দেই। হা কাটিছিল, তই বেলেগ ফালে ব্যস্ত হৈ মানে কেছটো হ'ল যে ইহঁতৰ কালি বিদায় সভা আছিলে, ফেয়াৰৱেল। তো ইহঁতে বোলে নেহাই বোলে ফিল্ডত বাগৰি কান্দিছে আৰু ৰাজাই বোলে খনাজানত মুখ ধুই কান্দিছে, হয়নে? হা হ'ব, তই আজি কান্দিবি বোলে? হা ল'ৰাটো কোন হয়? অ' এইটো ছোৱালীটো আছিলে, বিন্তি। সৰুৱে আজি স্পেচিয়েল কিবা বনাব। সৰুৰ স্পেচিয়েল কি? সৰু যে পেটটো যে এনেকে উলিয়াই থকা নিচিনা লাগিছে। হা সৰুৱে যে এনেকুৱা লাগিছে পেটটো উলিয়াই আছ। হা উলিয়ালি? আজি মানে খালী আছে। ঘৰৰ ভিতৰতো একুৰা জুই উঠোৱা হৈছে। ইয়াতো কোনোবাই ইচ্ছা কৰিলে শিকিব পাৰে। এইটো আমাৰ প্ৰথম আলহী আহি পাই গৈছে জুই শিকিবলৈ। সুমৰা কোৱা। এইটো আফগানী প্ৰিপাৰেশ্যন নেকি? আফগানী, চিকেন আফগানী। চৰকাৰ বহি আছে। চাই আছো কেনেকে বনাম মানে। আচ্ছা মানে ক'লা তই কি ব্লেক চিকেন বনাবি নেকি? দি যোৱা। আকৌ এবাৰ আহি গ'লো আপোনালোকৰ ওচৰতে। আকৌ এইফালে দেখাব আহিছো। মুনুবা কি কৰিছা? আলু কাটিছা? বৰমা তুমি কোৱা। বৰ্তমান আমাৰ লেবৰা ভাজিটো হৈছে আৰু। সুমদা এইটো আইটেম কি? এইটো চিকেন আফগানী বনাইছিলোঁ। অঁ চিকেন আফগানীটো হৈ গৈছে অলপ। এটা ফাৰ্ষ্ট কোটাটো আমি চলাই দিম এতিয়া। এইটো আফগানীটোৱে ন? এইটো আফগানীটো। আৰু এইফালে মুনুবাও বুট বিলাই আছে। মুনুবা মোৰ প্লেটখন ৰেডি কৰা। কিয় তোমাক দিলে দেখোন? নাই মই নাই খোৱা। ফটোমি নহয় অকণমান হেৰিকে দিবা দেই মুখখনত। দিলোৱে দেখোন তোমাক। এইফালে বৰমা
এইটো কিবা নতুন নিচিনা দেখিছো কি হে কোমোৰাই হাঁহ কোমোৰা কি কি লাগিছে এয়া কি মা খাহী বহাব লাগিব অ তাই MBA পঢ়িব MBA পনীৰৱালা হ'ব যেনেকে MBA চাইৱালা তেনেকে MBA পনীৰৱালা হা দুইটা এয়া চোৰে চুৰ কৰিলে বেয়া দৌৰিছে চাওঁ চাওঁ পৰম্পৰা ৰক্ষা কৰিবলৈ দুজনী চোৰ গৈ আছে আৰু পিছে পিছে ভিডিঅ' কভাৰ এইটো ইতিহাসত প্ৰথম চোৰ হয় কিয় এইটো কিয় জ্বলোৱা হয় এইটো অগ্নিক বিসৰ্জন দিয়া হয়